ৰাস্তা চাওক ন কেনেকা বেয়া, বহুত বেয়া ৰাস্তা। আজি এনেকেই যাব লাগিব আৰু কষ্ট কৰি। আগতে যোনফালে গৈ আছিলোঁ মানে এইফালে এতিয়া নদী পানী বাঢ়ি গ'ল ন, নদী পাৰ হ'ব নোৱাৰি। আজি দলং দি যাব লাগিব। হাই হেল্ল' নমস্কাৰ, স্বাগতম মোৰ আন এটা ভিডিঅ'লৈ। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মোৰ অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো। মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চাও জয় আই অসম। মই আজি গৈ আছোঁ এখন মানে অদ্ভুত দলং দেখাবলৈ, বেলশ্ৰী নদীৰ ওপৰত। অদ্ভুত মানে বহুত ভয়ানক দলং দেখাব গৈ আছোঁ। তাতে আজি আছে মোৰ কম্পিউটাৰৰ এক্সাম। কি হয় নাজানো, একো পঢ়া নাই কৰা নাই। কি হয় চাওঁ বলকচোন, কুৱেশ্যন পেপাৰখন চাই লওঁ আগত, তাৰপিছত কি হ'ব আৰু দেখা যাব পাছত নে কি বলক। বেছি দূৰ নাই আৰু দলংখন আহি পাম আৰু চাই থাকক। তাৰপিছত ইফালে আছে মোৰ সেইখন চাওক, আমাৰ বেলশ্ৰী নদী। সেইখনে বেলশ্ৰী নদী, সেইখনৰ ওপৰতে এখন দলং আছে। অদ্ভুত বহুত ভয়ানক দলং, ভয়ানক মানে ৰাস্তাও বহুত ভয়ানক, দেখিছে ন এনেকুৱা ভয়ানক ৰাস্তা। দিনততো ভালেই, ৰাতি বহুত প্ৰব্লেম দিব এইটো ৰাস্তাত। তো দলংখন আহি পালোহি আৰু অলপ বাকী। ৰাস্তা বহুত বেয়া আছে, চলাই যাব নহ'ব, ঠেলি যাব লাগিব। দলংখন আহি পাইছোঁ আৰু অলপ বাকী। ৰাস্তা চাওক ন, ৰাস্তা চাওক কেনেকুৱা ৰাস্তা, বোকা বুকি। এইখনে সেইখন ভয়ানক দলংখন চাই থাকক, বেলশ্ৰী দলঙৰ ওপৰত। এইখনে সেইখন ভয়ানক দলংখন চাওক, কেনেকা দেখিছে ন, কেনেকা দলং দেখিছে, চাই লওক ভালদৰে পানী। এইখন এখন ভয়ানক দলং। চাওক চাওক এইফালে কেনেকৈ বেকা হৈ গৈছে, দেখিছে না।
অলপ স্লিপ মাৰে ডাইৰেক্ট পানীত যাব। দলংখন ভালকৈ এবাৰ দেখাই দিওঁ, চাই লওক কেনেকুৱা ভয়ানক। Hey, गिरना देखो क्या? गिरना देखो क्या? দলংখনটো চালে এতিয়া মোৰ কম্পিউটাৰ পৰীক্ষা কি হয় চাওঁ আহক, কেনেকুৱা হয় কি নাই গম পোৱা নাই এতিয়ালৈকে কি হ'ব। মই মোৰ লগৰটোৰ ওচৰত গৈ আছোঁ। পৰীক্ষা মানে মোৰে নাই, অকল তাৰো আছে। তাৰ ওচৰত যাওঁ, তাৰপৰা তাৰ লগত ডাইৰেক্ট কম্পিউটাৰ ক্লাছত যাম আৰু। চাই থাকক ভিডিঅ'টো শেষলৈকে চাব। কম্পিউটাৰ ক্লাছত মানে ভিডিঅ' কৰিব নিদিয়ে, সেইকাৰণে কৰা নহ'ল আৰু। তো ফাইনেলি কম্পিউটাৰ এক্সাম খতম হৈ গ'ল, ভালেই গৈছে। ইমান হাৰ্ড কুৱেশ্যন অহা নাছিলে, নৰ্মেলি আহিছিলে, ভালেই গৈছে আৰু। গম পোৱা যাব যেতিয়া ৰিজাল্ট আহিব, চাৰ্টিফিকেট আহিব, তেতিয়া গম পোৱা যাব কেনেকুৱা হৈছে কি নাই। মই কৈছিলোঁ মোৰ বাচন্তিখন দেখাম, আহক মোৰ বাচন্তিখন চাওক আপোনালোকে। সেইখন যে দেখালোঁ সেইখন মোৰ বাচন্তি নহয়, মোৰ বাচন্তি এইখনে। তো মোৰ সেইখনে আছিলে মোৰ বাচন্তিখন। ঘৰ আহি পাওঁতে ডিগ্ৰী একদম ভাগৰ লাগিলে, শুই গ'লোঁ। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।